हेलो एवरीवन की खबर आशा करिसु সকলো ভালে আছে মোৰ এটা ভিডিঅলৈ স্বাগতম জনালো আজি মোৰ ভিডিঅটো হৈছে যেটো আজি মোৰ মানুহজনৰ লগৰৰ বিয়া অলপ দূৰ আছে বাৰু যেটো আমি এতিয়া উলাই ৰেডি হৈ আছো তাৰ পাছত আপোনালোকে জনাবচোন মোক কেনেকুৱা লাগিছে আজি কমেন্টত জনাব আৰু মোৰ ভিডিঅটো মই এতিয়া আৰম্ভ কৰিছো আশা কৰিছো যে সকলোৱে হেক সো গাইস জনাব কেনেকুৱা লাগিছে আৰু এতিয়া যাও বলক হা বিয়া খাবলৈ मन मारि बहि আছে আৰু ইফালে আমাৰ খোৱা বোৱা ঘৰ ইমান ধুনীয়াকৈ সজাইছে ইফালে আৰু ৰ'ব অলপ সময় বহিলো আৰু তাৰ পাছত এইফালে বাইদেউটো গৰাকী ক'লে খাই লওক তাৰ পাছত একেবাৰে আজৰি হৈ ধুনীয়াকৈ কথা পাতিম এতিয়া খাবলৈ আমি লাইন পাতি আছোঁ ইফালে মই লৈ লৈছোঁ ধুনীয়াকৈ ধুনীয়া ধুনীয়াবোৰ কি নাম এতিয়া ক'বতো নোৱাৰোঁ খালেহে গম পাম আৰু এতিয়া ইফালে লালমোহন লৈ লৈছোঁ লগত সবে নলয় সময় লৈ লৈছোঁ বাৰেগুটি উঠি অহাৰ কাৰণে এইটো কাৰণে একেবাৰে লৈ লৈছোঁ একেবাৰে কাহি সম্পূৰ্ণ ৰেডি হৈ গ'ল টেবলেটে বহিবলৈ জেগা বিচাৰি আছোঁ সকলোৱে ধুনীয়াকৈ বহি আছে তাৰপিছত মই এইফালে কাহিখন লৈ আগবাঢ়ি গৈ আছোঁ আৰু এইফালে খাই আছে সকলোৱে ধুনীয়াকৈ তাৰপিছত এয়া মই বহিবলৈ জেগা বিচাৰি আছোঁ যেহেতু সৰু সৰু ল'ৰা ছোৱালী আছে ন এইখিনি বেছি খৰাকৈ যাবলৈ ইফালে একদম পাই গ'লো দুখন চকী খালী আছিলে বহি একদম লাগি গ'লো আৰু দেই ভোকো লাগি আছিলে এইফালে খাই বৈ আজৰি হৈ ওলাই আহিছোঁ তাৰপিছত এইফালে ইয়াত শুনিছোঁ যে বিহুদল আহিব বুলি ত' গাইজ খোৱা বোৱা হৈ গ'ল যিহেতু বহিলোঁ অকণমান ৰেষ্ট কৰিলোঁ তাৰপাছত যাম আৰু লাহেকৈ ওলাই যিহেতু বিহুদল আহিছে বুলি চাই যাওঁ বুলি ভাবিছোঁ আৰু এইফালে আৰু কিনো তামোল এখন খাওঁ বুলি ভাবিছোঁ খাই আহিলে জানো তামোল এখন খাওঁ নালাগে তাকে চাই আছোঁ কোনফালে গ'ল মানুহজনী বোলো দেখা নাই তাৰপাছত এইফালে মানুহ আছে আৰু বহুত এই অকণমানিজনী আহিব পাৰে ইমান ধুনীয়াকৈ চব গুটি বিলাই আছে তাৰপাছত এইফালে দৰা কইনা আজৰিয়ে নাই ওচৰলৈ যাওঁ বুলিলেও এনেতো আহি ফটো চটো লোৱা হ'ল বাৰু দৰা কইনাকো চাই বহুত ভাল লাগিছে বহুত ছোৱালীজনী দেখিবলৈ বিৰাট ধুনীয়া তাৰপিছত আমাৰ এইফালে ঢুলীয়া ওলাবগৈ এতিয়া লাহেকৈ পেঁপা মাত শুনিছোঁ ঢোলৰ মাত শুনিছোঁ এইফালে সাজি কাঠি আহিছে কিন্তু লগত শুনিছোঁ নাচনি অহা নাই তাৰপিছত এই আইতা এজনী আকৌ ইমান ধুনীয়াকৈ কেমেৰাটো ফালে চাই আছে ন তাৰপিছত এই দুই এষাৰমান সুধিলোঁ আইতা তাৰপিছত আইতা আহিছে আৰু এইফালে আমাৰ ঢোল ৰেডি নাচনি নাই
আমি আহিছিলোঁ আমাৰ মানুহজনৰ লগৰ বিয়া খাবলৈ। এতিয়া আমি ওলাইছোঁ, যিহেতু বহুত সময়ো হৈ গ'ল আৰু বহুত দূৰো যাব লাগে। তো মোৰ ব্লগটো মই ইমানতে শেষ কৰিছোঁ। আশা কৰিছোঁ যে সকলোৱে শেষলৈকে চাব বুলি, আৰু কোনোবাই লাইক ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কৰি দিব।